নমস্কাৰ, মই মন্টু। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে বা প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আজি মই বহুত দিনৰ মূৰত ৰবাব টেঙা খালোঁ। আচলতে ৰবাব টেঙা খাই ইমান ধুনীয়া লাগে, ইমান সোৱাদ, আচলতে বুজাব নোৱাৰি। আহক এই ৰবাব টেঙা খোৱাৰ লগতে আজি ৰবাব টেঙাৰ বিষয়ে দুটামান কথা আপোনালোকক জনাই থওঁ। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰবাব টেঙাত ভিটামিন চি থাকে আৰু সেয়ে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সেই বতৰ সলনি হোৱাৰ লগে লগে হোৱা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে চৰ্দি, জ্বৰ, কাহ আদি আৰু এলাৰ্জিজনিত সমস্যাৰ পৰা আমাক আঁতৰাই ৰাখে। ৰবাব টেঙাই আমাৰ হজমি শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায় আৰু লগতে আমাৰ পেট খোলোচা কৰে। ৰবাব টেঙাত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে এই ৰবাব টেঙা অৰ্শ ৰোগীৰ বাবে বহুত ভাল। আচলতে আপোনালোকে জানেনে বাৰু অৰ্শ ৰোগ কি হয়? অৰ্শ ৰোগ হৈছে পাইলছ। বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ বাবে ই বহুত দৰকাৰী। ৰবাব টেঙাত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম আদি থকাৰ বাবে ই উচ্চ ৰক্তচাপ অৰ্থাৎ হাই প্ৰেছাৰ, কলেষ্ট্ৰৰেল আৰু মেদবহুলতাৰ বাবে ই দৰকাৰী। লগতে ই এনিমিয়া ৰোগৰ বাবেও বৰ দৰকাৰী। ৰবাব টেঙাই আচলতে শৰীৰ ডিটক্স অৰ্থাৎ শৰীৰ শোধনকাৰক হিচাপে কাম কৰে। ই বয়সৰ চাপ পৰাত বহু পৰিমাণে ৰোধ কৰে। ৰবাব টেঙাত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱাৰ বাবে ই দাঁতৰ বিকাশত সহায় কৰে। ই দাঁতৰ পৰা তেজ ওলোৱা ৰোগৰ বাবে ই বহুতেই দৰকাৰী। হালমইনাৰ সমস্যা, চুলিৰ সমস্যা, ষ্ট্ৰক, হাৰ্ট এটেক আদিৰ পৰা ৰক্ষা কৰাটো এই ৰবাব টেঙাই বিশেষভাৱে সহায় কৰে। ৰবাব টেঙা আজি মই খালোঁ আৰু লগতে আপোনালোকক ৰবাব টেঙাৰ বিষয়ে দুটামান কথা কৈ দিলোঁ। আজি ৰবাব টেঙাকে খাই দিওঁ আৰু। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব। প্লিজ ফ'ল' কৰি দিব। ধন্যবাদ।